বাঘজানৰ কাণ্ডক লৈ সৰব বিশিষ্ট লেখিকা ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই। ক্ষতিগ্ৰস্ত পৰিয়ালৰ নামৰ তালিকা আৰু ক্ষতিপূৰণৰ পৰিমাণ ৰাজহুৱা কৰাৰ আহ্বান ঔপন্যাসিকগৰাকীৰ। আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে প্ৰথম কথা হ'ল এইকেইদিন আমি দেখিছোঁ যে বিভিন্ন দল সংগঠনৰ পৰা আদি কৰি আমাক ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী মুখ্যমন্ত্ৰীলৈকে আদি কৰি আৰু অইলৰ কৰ্তৃপক্ষৰ পৰা আদি কৰি বিভিন্ন মহলৰ মানুহ আহি পেলাই বাগজানবাসীৰ সন্মুখত থিয় হৈছেহি। তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে সোনকালে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব, তাত স্কুল কলেজ প্ৰতিষ্ঠা কৰা হ'ব, হস্পিটেল প্ৰতিষ্ঠা কৰা হ'ব ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা আমাৰ দেখা গৈছে। এতিয়া আমাৰ মূল দাবী হ'ল যে এই প্ৰতিশ্ৰুতিবোৰ দিছে ঠিকেই আছে, কিন্তু আমাক কেইটামান দাবী তেওঁলোকে পূৰণ কৰিব। প্ৰথম কথা হ'ল যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ সম্পূৰ্ণ তালিকা সকলো মাধ্যমতে ৰাজহুৱা কৰিব লাগিব, যাতে ক্ষতিগ্ৰস্ত প্ৰতিজন মানুহৰ নাম তাত সোমায়, প্ৰতিটো পৰিয়ালৰ নাম তাত সোমায়। দ্বিতীয় দাবীটো হ'ল যে ক্ষতিগ্ৰস্তসকলৰ বিপৰীতে কিমান ধন দিয়া হ'ব সেইটো সকলো মাধ্যমতে ৰাজহুৱা হোৱাটো দৰকাৰ। তৃতীয়তে যিজন লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁৰ একাউণ্টত বা যিটো পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে সেই পৰিয়ালটোৰ মূল মানুহজনৰ একাউণ্টত সেই নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি সোমাইছে নে নোসোমাইছে সেই বিষয়ে আমাক স্পষ্ট কৰি দিব লাগিব চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই। কাৰণ তেতিয়া মধ্যভোগীয়ে মাজৰ পইচাটো যে ল'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা তেওঁলোকে ল'ব লাগিব। তেতিয়াহে আমাৰ সাধাৰণ জনগণ, প্ৰান্তীয় অঞ্চলৰ জনগণ তেতিয়াহে তাৰ পৰা সুফল লাভ কৰিব বুলি আমি আশা